কুটৰ সিংহাসন গুৰুজনাৰ নিদৰ্শন তাতে আমি সেৱা জনাও সেয়াই হ'ল নাৰায়ণ 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 ধূপ ধূনা বন্তি সহিতে শৰাইখন তোমাৰ চৰণে আমি কৰিছো অৰ্পণ হৰি হে নাৰায়ণ দাসমানি ভৃত বুলি আমাৰ এই শৰাইখনি নিচিদ্ৰ ৰূপে তুমি কৰিবা গ্ৰহণ নিচিদ্ৰ ৰূপে তুমি কৰিবা সত্য শৌচ দয়া ক্ষমা ভক্তি ধৰ্মৰ চাৰি সীমা এই চাৰি মিলি ভৈলে আসনৰে চাৰি খুৰা সত্য শৌচ দয়া ক্ষমা ভক্তি ধৰ্মৰ চাৰি সীমা এই চাৰি মিলি ভৈলে আসনৰে চাৰি খুৰা গুৰু কাঠ ভৰোৱা হাতী গুণমালা পুথিখনি তাতেই কৰিলে নিৰূপণ মণিকূটৰ মাজে শোভা কৰি আছে চোৱা মণিকূটৰ মাজে শোভা কৰি আছে চোৱা ৰত্নময় গুৰুৰে আসন ৰত্নময় গুৰুৰে আসন মণিকূটৰ সিংহাসন গুৰু মহামানী লোকৰ চিন্তি আহি চাৰি বেদ চৈধ্য শাস্ত্ৰ 18 পুৰাণৰ তত্ত্ব নাম ৰূপে কৰিলা বিধি শৰণ ভজন নাম প্ৰসংগ
আৰু কীৰ্তন ঘৰ মণিকূট সিংহাসন আমাৰ গৌৰৱ জনাই পাতি থৈ গ'ল মণিকূট থাপি থৈ গ'ল সিংহাসন থাপি থৈ গ'ল সিংহাসন বৈকুণ্ঠৰে পৰা 14 প্ৰসংগানী ভকত কৰিবলৈ ভৱ বৈতৰণী দি থৈ গ'ল চিৰদিনৰ বাবে দিল কিৰণ চিৰদিনৰ বাবে দিল জনাই পাতি থৈ গ'ল মণিকূট থাপি থৈ গ'ল সিংহাসন থাপি থৈ গ'ল সিংহাসন বৈকুণ্ঠৰ পৰা 14 প্ৰসংগানী ভকত কৰিবলৈ ভৱ বৈতৰণী থৈ গ'ল চিৰদিনৰ বাবে দিল কিৰণ চিৰদিনৰ বাবে দিল চোৱাহে ধৰ্ম প্ৰাণ হ'ল আদি জ্যোতিষ্মান গুৰুজনাৰ অৱদান হেৰাম শুনতে সুৱগা নৃত্য গীত ভাওনা তাৰেই জ্বলন্ত প্ৰমাণ হেৰাম জনাই পাতি থৈ গ'ল মণিকূট থাপি থৈ গ'ল সিংহাসন থাপি থৈ গ'ল সিংহাসন বৈকুণ্ঠৰ পৰা 14 প্ৰসংগানী ভকত কৰিবলৈ ভৱ বৈতৰণী দি থৈ গ'ল চিৰদিনৰ বাবে দিল কিৰণ চিৰদিনৰ বাবে দিল কিৰণ চিৰদিনৰ বাবে দিল কিৰণ বান্ধৱ কৃষ্ণ নিদাৰুণ কৌৰৱে বেহুখন সজালে অন্যায় সমৰে মামুক মাৰিলে কতা চাই যোৱা মৰমৰে তোমাৰ পুত্ৰ অভিমন্যু যমৰ ঘৰে যায় তোমাৰ নয়ন মণি নাপাবা দুনা সজালে অন্যায় সমৰে মামুক মাৰিলে কতা চাই যোৱা মৰম
যায় তোমার নয়ন মনি না পাবা তুনা তোমার পুত্র অভিমন্যু আমার ঘরে যায় অর্জুন পিতা মোর আজি কই গলা উত্তরা ভার্যা মোর আজি কই গলা বেহুর ভিতরে মই দেখো অন্ধকার নিশ্চয় মরি মই আজি নাহি কে নিস্তার তোমার নয়ন মনি না পাবা গুণা জ্যেষ্ঠ পিতা ভীম মোর গইলা কোন ঠাই দুষ্ট কৌরবে মারে অকল খরে পায় কতা চাই যোৱা মোরে কুন্তিয়াই তোমার নাতি অভিমন্যু যমর ঘরে যায় তোমার নাতি অভিমন্যু যমর ঘরে যায় স্বর্গ হন্তে নামিলে পুরনিয়ার পঞ্চ পাণ্ডৱ খড়গলৈ যায় স্বর্গ হন্তে নামিলে পুরনিয়ার পঞ্চ পাণ্ডৱ খড়গলৈ যায় পৰ্বতৰ শিখৰে আত্মীয়ক দেখি পৰ্বতৰ শিখৰে আত্মীয়ক দেখি যুধিষ্ঠিৰে মনে দুখ পায় অশ্ৰুৰে নীলগলৈ চায় স্বর্গ হন্তে নামিলে পুরনিয়ার পঞ্চ পাণ্ডৱ খড়গলৈ যায় পৰ্বতৰ শিখৰে আত্মীয়ক দেখি পৰ্বতৰ শিখৰে আত্মীয়ক দেখি যুধিষ্ঠিৰে মনে দুখ পায় অশ্ৰুৰে নীলগলৈ চায় যাত্ৰাৰে পঞ্চ ভাই বধূ পাণ্ডৱৰ বিচলি পৰিলে তললৈ নিজৰ
স্বর্গেশ্বরে শরীরে ঋত কুকুর মাত্র রইলে খাকি শিশু কালেরিল উদর নখমে রঙ্গ করি কত না খেলা কেন মতে যু ভাতির সেনে কেন মতে যু ভাতির সেনে জীবন বেলি বেলা কি জীবন মেলা স্বর্গ হন্তে নামিলে পুরনিয়ার হংস পাণ্ডব হরবলৈ যায় পর্বতৰ শিখরে আত্মীয়কে দেখি পর্বতৰ শিখরে আত্মীয়কে দেখি যুধিষ্ঠিরে মনে দুঃখ অশ্রু করে নীল বলৈ যায় ধর্ম সুত প্রফেসরি মানব শরীর লয়া স্বর্গে স্থান পায় যাই ধর্ম রথেশ্বরী যায় মানব শরীর লয়া স্বর্গে স্থান পায় সারথিয়ে বোলে শুনা ধর্ম রতন কেনে সঙ্গে লোৱানাই প্ৰয়োজন ধৰ্মে বোলে জীৱৰ যদি অৱহেলা কদাপি তুললৈ বহু স্বৰ্গ সুখ শুনি তুষ্ট কৰিলা বাকে কুকুৰ দুখী জন ধন্য ধন্য তুমি পুত্ৰ পুৰুষ উত্তম এবে চৰা স্বৰ্গে যাওঁ সত্য মহাগুৰি জগতে জানিব তোমাৰ ধৰ্ম শিৰোমণি যাই ধর্ম রথেশ্বরী যায় মানব শরীর লয়া স্বর্গে স্থান পায় মানব শরীর লয়া স্বর্গে স্থান পায় সুত পুত্ৰ বুলি সবেও জানিলে কৰ্ণময় কুন্তীৰ নন্দ সূৰ্যৰ ৰসে জগতৰ জ্ঞাতে
ৰাধাৰ পালনে মই ডাঙৰ হলো পৰশু গুৰুতে অস্ত্ৰ শিক্ষা ললো ক্ষত্ৰিয় জানি গুৰুই দিলে শাপ আই কিনো মই কৰিছিলো পাপ পুত পুত্ৰ বুঢ়ী হবে উজানিলে কৰ্ণময় কুন্তীৰ নন্দন সূৰ্যৰ ওৰকে জগতৰ জ্ঞাতে আয়ে মোক দিছিলে জনম পঞ্চ পাণ্ডৱৰ মধ্যে অৰ্জুন ধনুৰ্ধৰ কৰ্মৰ পৰম শত্ৰু ভাতৃবীৰবৰ কুৰুক্ষেত্ৰৰ ৰণে ব্ৰাহ্মণৰ বেশে কুৰুক্ষেত্ৰৰ ৰণে ব্ৰাহ্মণৰ বেশে ইন্দ্ৰে চলে খোজে কবচ খান দিয়া কৰ্ণদাতা তমহান তোমাৰ চালনা হব বুজিলো মই ব্ৰাহ্মণ নোহে তুমি ইন্দ্ৰদেৱ হয় তথাপি দিলো মই তিনি সত্যবাদ তথাপি দিলো মই তিনি সত্যবাদ লোৱা গুৰু মোহৰ কবচ গুৰু আশীষ কৰা মই মোৰ হজন পুত পুত্ৰ বুঢ়ী হবে উজানিলে কৰ্ণময় কুন্তীৰ নন্দন সূৰ্যৰ ওৰকে জগতৰ জ্ঞাতে আয়ে মোক দিছিলে জনম আয়ে মোক দিছিলে জনম কুন্তীয়ে বুলন্ত পুত্ৰ বাছা মোৰ কৰ্ণ প্ৰাণ ভিক্ষা দিয়া মোক পঞ্চ পাণ্ডৱৰ যুধিষ্ঠিৰ ভীম অৰ্জুন তোমাৰ সহোদৰ নিজ নিজ ভাতৃদ্ৰোহ নকৰা বিস্তৰ বোলো মই জননী তোমাৰ হে কুমাৰী কালে মাতৃ মোক জনম দিলা সমাজৰ ভয়ে নদীত উতায়া পঠালা শিশু হন্তে ডাঙৰ হলো তুমি নাজানিলা হওঁ যদি তব পুত্ৰ কিয় নিচিনিলা ৰাজসভাৰ অপমান কেনেকৈ সহিলা
পত্ৰৰ